নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ জিলালে নহয় আকৌ দেই আজি আমি নামটো অলপ খলাই দিলোঁ মানে আমাৰ এই জিলালে নামটো অলপ দিগদাৰ হৈছিলে হয় নাই আমাৰ চাৰ্চ ৰিজাল্টত অহা নাছিলে সেইকাৰণে এতিয়া আমি নামটো চেনেলৰ নামটো খলাই লুকি দি দিলোঁ অলপ ফালতু অলপ ফালতু এতিয়া চেনেলটোৰ নাম অলপ ফালতু তো আমি বহুত দিন ভিডিঅ' দিব পৰা নাই তাৰ কৈ দে কিবা এটা আৰু জেং বিহু মাৰিছোঁ আমি মানে এইবাৰ বহাগৰ বিহুত ইমান মানে ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ ভিডিঅ'টো মানে কিবা এটা অসুবিধা হ'ল কাৰণে বনাব নোৱাৰিলোঁ আপোনালোকে চাই থাকক ভিডিঅ' বনাম বুলি ভাবিছিলোঁ এইটো চেনেলত তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই বহুত দিন দিয়াই নাই ভিডিঅ' তাকে আজি জেং বিহু মাৰিছিলোঁ যে সেয়া তাকে আজি পিকনিক আছে আপোনালোকক সেই পিকনিকৰে অলপ দৃশ্য দেখুৱাম বুলি ভাবিছোঁ তো দেখুৱাবিনে চব দেখুৱাই যাম আপোনালোকে তো আপোনালোকে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব তো আমি দেখুৱাই আছোঁ আপোনালোকক জেং বিহুৰ আমাৰ কি আজি পাৰ্টি হ'ব পাৰ্টি এতিয়া ওচৰ পাই গ'লো এয়া খানা বনি আছে গাড়ী ওচৰলৈ ব'ল খানা বনি আছে মানুহ আছে মানে গা ধুবলৈ গৈছে নদীত এতিয়া আপোনালোকে চাই থাকক খানা কি কি বনাইছে একদম চব দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া আলু ধুই আছে কিবা এটা কৈ দিয়ক এই অলপ গান বজাই দিছে অলপ গাটো উঠি গৈছে আৰু আপোনাক কি কৰিছে এই জলকীয়া কুটি আছো কি কৰিম আৰু এইবিলাক গোবিন্দে কি কৰি আছে জুবিনা কি কৰি আছে আপুনি কৈ দিয়ক মই তেল মাৰি আছো তেল মাৰি আছে বোলে গা ধুই আহিছে ভৰিত চবতে কৰি আছে এয়া আহক আপোনালোকে চাওক ये क्या है पेटू भाजी है ये रांधनी कोई दो क्या था बनाता है भाजी बनता है ये खोजाना है भाई बाय बाय দালি বনাই আছো আৰু মাংস লোকেল মাংস পেটু ভাজি এইটো আমাৰ বান্দৰ দেখিছে নহয় এইবিলাক বান্দৰ চব গছত বহি আছে পুতলা বান্দৰ এয়া দেখিছে নহয় এইটো এই বাবুদা এইটো ওপৰতো এটা আছে ৰ'ব বেক কেমেৰা কৰি দেখুৱাই এইটো নামিছে এইটো দেখিছে নহয় ওপৰত বহি আছো এতিয়া চাই থাকক কি কি বনাইছে চব দেখুৱাই এইটো আমাৰ ডিজে ইয়ে চব গান বজাই আছে এই ডিজে এই দেখিছে নহয় এক্সট্ৰা দেখুৱাইছো ৰ'ব মানুহ এয়া দেখিছে ন পুৰা ডিজে লাগি আছে পুৰা হালা হৈ আছে মানে এয়া মাংসত দিবলৈ পুৰা মছলা ভাজি আছে মানুহ চোৱা মানুহবিলাক দেখিছে নাই এইফালে চব্জি কুটি আছে চোৱা মানুহ সোপা চাওকচোন কেনেকৈ দেখি নোপোৱা নিচিনাকৈ চাই আছে চবে এইয়া কথা লেকচাৰ খুব ফুটিছে এইবিলাক মানুহবিলাকে এনেকুৱাই বহি লৈছে আৰু চাওক নাই তো এয়া খোজান দাই মাংস বনাই আছে ৰান্ধনী মুখখন দেখুৱাই দিয়া এবাৰ এই ৰান্ধনীয়ে মুখেই নেদেখুৱাই ইমানেই বিজি এয়া দুটা তিনিটা ৰান্ধনী লাগিছে চব মিলি জুলি ছটা কিমান মানুহ দেখিছে নে ৰান্ধনী চব তো এইবিলাক মানুহে কি কৰি আছে চাই থাকক আপোনালোকে মিথুনক দেখুৱাবলৈ পাহৰিছো এইটো মিঠাই আৰু এটা মিথুনক চাব নেকি এইটো দেখিছে নহয় আকৌ গ্ৰেভি বনাই নহয় মোৰ দেউৰী আজি কপি কৰি লৈছে সিহঁতি আজি দেউৰী নহয় বোলে তো গাড়ীখন চাইড কৰিছে এখন চব দেখিছে নে গাড়ী দেখি নোপোৱা নিচাগে দেখিছে তো খোৱা সময়তো দেখুৱাই আছো আপোনালোকে চাই থাকক এয়া দেখিছে নহয় এইফালে চুকত এয়া চালাড বনাই আছে তো মাংসটো বনালে খানা খাব পৰা হ'ব আৰু সব জলদি আমাৰ কুইক হয় নে কুইক একচন পটাপট খাব লাগে ইয়া মন দুখ মাংস কেছে কৰিবলৈ এতিয়া হোৱাই নাই এতিয়া পেটু ভাজিটো কিলুকা খা
খাম আৰু এতিয়া টেষ্ট কৰিলে পাম আৰু অকণমান দেৰিকে পেটু টেষ্ট টেষ্ট কৰিব লাগিব ন আমিতো ব্ৰইলাৰ পেটু খাইছিলোঁ এইবাৰতো এবাৰ মুৰ্গী হয় নে মুৰ্গী লোকেল আমি সেইটো ক'বলৈ আছে লোকেল মুৰ্গী গাইছ আমি এতিয়া পেটু খাবলৈ লৈছিলোঁ এয়া দেখিছে নাই আমি লৈ আহিছোঁ তাৰপৰা ইমান বেকাৰ নকৰিলেও হয় পেটু ভাজি আমি এতিয়া দেখিছে নাই আমি লৈ আহিছোঁ আহক গাড়ীৰ ওচৰত বহি খাম ধুনীয়াকৈ আৰামত আমি খামগৈ আপোনালোকে টপিয়া টপি হয় কাৰণে আমি লৈ আহিছোঁ ভাগ কৰি লৈ আহিছোঁ দেখিছে না এয়া আপোনালোকে চাই থাকক খাই লওক তো গাইছ মই অলপ ঘৰলৈ গৈছিলোঁ সেইটো কাৰণে লেট হৈ গ'ল তো এতিয়া আমি খাই আছোঁ পেটু চেটু বোলক এতিয়া ইয়াত খাইছোঁ চাব পাৰে ৰ'ব মই বেক কেমেৰাত দেখুৱাম তো গাইছ ইয়াত চাব পাৰে সিহঁতি খাই আছে মজা লাগিছে অংকু কিবা এটা কৈ দে তো ইয়াক বোলে ভালেই লাগিছে কোৱা মানুহ ককোৱা বোলে চাব পাৰে এগাল তো গাইছ মই খাই লওঁ কেনে কি কয় তো গাইছ এয়া খাব এতিয়া ৰ'ব মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ তো গাইছ তেতিয়ালৈকে আপোনালোকে গানকে শুনি থাকক মই বেক কেমেৰা দেখুৱাইছোঁ চবে চেলফি এয়া দেখিছে না ঐ ডান্স এয়া চেলফি চব এয়া ফটো মাৰি আছে দেখিছে না এয়া ঢোল আহি পাই গ'ল এয়া দেখিছে নে এয়া ঢোল আহি পাই গ'ল দেখিছে নে এয়া ঢোল আহি পাই গ'ল এই দেখুৱালো তো গাইছ মাংসটো দেখাই দিয়া খাই লওক চুকানতে ফুৰিব দেহা কলা পৰিব বোকা পানী লাগিব এয়া গামোচা লৈ তো গাইছ ই আমাক ফটো মাৰিবলৈ কৈছে পেটু খাবলৈ নেপালে বোলে হয় নাপালোঁ মই এয়া ফটো মাৰিবলৈ কৈছে তো এতিয়া ফটো মাৰিলো হাই ময়ো হাই দিছোঁ সিও হাই তো গাইছ এতিয়া দেখুৱাবলৈ আহিছোঁ বেক চাই চাওক এজন ভিডিঅ' কৰা ইউটিউবাৰ এজন যেনিবা ফেচবুকাৰে চাওক পাহাৰ চাব পাৰে গাইছ ৰ'ব এয়া ফাটিছে অলপ এয়া পাহাৰ খান্দিছে পাহাৰ বেয়া কৰিছে এয়া চাওক পাহাৰ এখন যেনিবা আমি এইপাৰে খাইছোঁ আমাৰ গোলাঘাট জিলা এয়া গোটেই কাৰ্বি আলং এয়া কাৰ্বি আলং তো গাইছ চাব পাৰে তো এয়া এতিয়া বলক আমি ভাত খাব হৈছে বলক এই আমাৰ ওচৰতে বাৰু এয়া এনেই গাড়ী লৈ আহিছোঁ মাল বস্তু আনিবলৈ তো গাইছ বলক এগাল চাওক বহি আছে ডান্স নেমাৰো নেকি নেপালে পুৰা নাচিম মই এতিয়া গান লগাব ভাতটো খাই লওঁ আপোনালোকক চব দেখুৱাইছোঁ ভাত খোৱা চব গান লাগিলে গান লাগি গ'লো
এয়া আমি ভৰি হাত ধুবলৈ আহিছোঁ তাত সেইফালে পূৰা চলি আছে ইয়াত দেখিছে নহয় ই পূৰা ভৰি হাত ধুই আছে ঐ তাত ক'লে মজা তাত পুৰা নাচিছে আমি এতিয়া গৈ পেলাই পুৰা নাচিম পুৰা ভাতটো খাই ল'ম ভাতটো দেখুৱাম আপোনালোকক চাই থাকিব এতিয়া বস্তুবিলাক আৰু ভালেই বনাইছে নদীবিলাক ভাল লাগিছে আৰু মজা লাগিব আইটেমটো চাব কি ধুনীয়া কালাৰ জেগাটোতো দেখিছেই নহয় আৰু এইটো নদী কিনাৰ কেনেকুৱা লাগে সেইকণত কিন্তু নদী কিনাৰ নিচিনা নালাগে হয় নাই বাৰু সেইকণ বাগান সোপা আছে যে এইটো চাওক জেগাটো ফাইনেলি এতিয়া ভাত খাব সময় হৈ গ'ল ব'লক এতিয়া ডাইৰেক্ট ভাত খাওঁগৈ আৰু এয়া মাংস দিছে আমাকে প্ৰথম দিছে মই খাম চাই লওক মোক দেখুৱাই এজনে খাইছে ভালে আছে গৰু কোনজন দেখুৱাই দিয়ে আপুনি মুখখন টেষ্ট কৰিলে চাই দিয়া ই য'ত ত'ত চাই চাই ভাত খাব লাগে এয়া দেখিছে নহয় এয়া দেখিছে ই এটা এইটো খায়ে এটা হ'ব নেকি কেনেকুৱা আছে মাংস ছোৱালী ঐ প্ৰতীক মাংস কেনেকুৱা আছে ঐ প্ৰতীক অঁ এয়া দেখিছে এয়া আশীৰ্বাদ দি আছে আমি আগতীয়াকৈ খালোঁ ভোক লাগি আছে আৰু সিহঁতলৈ কোনে ৰখি থাকে আগতীয়াকৈ খালোঁ এয়া সিহঁতি আৰু আশীৰ্বাদ দি এতিয়া খাব আমাৰ এতিয়া খাই থকা আমি চাই থাকোঁ সেইটো এয়া আশীৰ্বাদ দি আছে খায়ে কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে মজা আন্ধাৰ হৈ গৈছে গোটেই তো গাইছে চাব পাৰে এয়া মই ভাত খান্দি আছোঁ এয়া ল'ৰাদাই পানী দি আছে চাব পাৰে এইটো ল'ৰা তো গাইছে আৰু ভাত দি আছে সেই চাইডে চাব পাৰে এয়া গোটেইবিলাক খাই আছে এয়া ভাত দিয়া মানুহ গিলাচ দিলে না চাহ গিলাচ এয়া চাহ গিলাচ দিয়া নেপালী ভাত খতমেই কৰিলি ফাৰ্ষ্ট দিন এয়া চাওক এই খালী দি দিলে কেনেকুৱা জুম হৈ গ'ল খালী দি দিলে চেলেক প্ৰতীক ভাত কেনেকুৱা অঁ চব্জি কেনেকুৱা ভুল হৈছে ভাত কেনেকুৱা হৈছে ভাত অঁ চব্জি কেনেকুৱা হৈছে মাংস এইজনে খাইছে ঐ ভাই মজা হৈছে দেই গাইজ ভাত চাত খাই চবেই হৈ গ'ল এতিয়া লাষ্ট ফিনিচিং ঘৰ যাব হৈছে তো চবেই নাচি আছে আমাৰ ভিডিঅ'টো দিয়া অকণমান দেৰি হৈ গ'ল বেয়া নাপাব আপোনালোকে যদি নতুন আহিছে চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বজনটো বজাই দিব আৰু আপোনালোকে জানে নহয় আমাৰ চেনেলটোৰ নাম কি অলপ ফাল্টু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে ধন্যবাদ